যথেষ্ট উদ্বেগজনক আৰু এইটো প্ৰশাসনে এটা পদক্ষেপ ল'বলগীয়া বিষয় কাৰণ দৰঙত ইতিমধ্যে স্বাইন ফ্লুৰ আতংক আৰম্ভ হৈছে আৰু বঙলাগড় বজাৰৰ পৰা মাত্ৰ এই 5 কিলোমিটাৰ নিলগত কমাৰপাৰা গাঁৱত প্ৰায় 200 গাহৰি যোৱাকালি মানে প্ৰশাসনে মাৰি পেলাইছে তাৰোপৰি পাথৰীঘাটত গতিকে এই অস্বাস্থ্যকৰ পৰিৱেশত যি গাহৰি মাংস 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অকল বাংলাগড় বজাৰ চকতে নহয় মানে মঙলদৈ বিভিন্ন স্থানত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মানে অস্বাস্থ্যকৰ পৰিৱেশত গাহৰি মাংস বিক্ৰী কৰি আছে গতিকে আৰু ইতিমধ্যে বহু মানুহে সন্দেহ কৰিছে যিবিলাক কিছুমান অঞ্চলত হয়তো স্বাইন ফ্লু হৈছে যদিও মানুহে হয়তো মানে প্ৰশাসনে গম পোৱা নাই চিকিৎসা বিভাগে গম পোৱা নাই বেমাৰ হোৱাৰ লগে লগে সেই গাহৰিবিলাক কম মূল্যত বিক্ৰী কৰি দিছে আৰু এই যিসকল ব্যক্তি আছে গাহৰি মাংস বিক্ৰী কৰি আছে মানে এটা সিন্ডিকেট চলাই আছে গতিকে তেখেতসকলে জনজীৱনৰ প্ৰতি যিটো ভাবুকি আহিছে এই ভাবুকিৰ কথা চিন্তা নকৰি একমাত্ৰ আৰ্থিক লাভালাভৰ কাৰণে প্ৰশাসনৰ মানে চকুত ধুলি দি মাংস বিক্ৰী কৰি আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গতিকে এইবিলাক প্ৰশাসনে শীঘ্ৰে নজৰ দিব লাগে আৰু যাতে স্বাইন ফ্লু গোটেই জিলাখনত বিয়পিব নোৱাৰে তাৰ কাৰণে পদক্ষেপ ল'ব লাগে কাৰণ এই গাহৰি মাংস খোৱাটো ডাঙৰ কথা নহয় কিন্তু তাৰ পৰা মানুহক সুৰক্ষা দিয়াটোহে ডাঙৰ কথা গতিকে এই ক্ষেত্ৰত প্ৰশাসনে এটি উচিত পদক্ষেপ ল'ব বুলি আমি আশাবাদী